দতমা বাকী ৰাইজৰ মা দেউতা দাদা ভাই ভনী সকলোৰে আশীৰ্বাদ লৈ দতমাৰ কাৰণে দতমা অঞ্চলৰ ৰাইজৰ স্বাৰ্থত দতমা অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত মই মনোনীত ইয়াত প্ৰাৰ্থী হিচাপে আহিছোঁ হিচাপে আজি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ আছোঁ। লক্ষ্য এটাই যে দতমাৰ স্বাভিমানটো বাচাব লাগিব, দতমাটো আগুৱাই যাব লাগিব আৰু অহা 5টা বছৰত দতমা সমষ্টিটো বড়োলেণ্ডৰ 40টা সমষ্টিৰ ভিতৰত সবচে উন্নত সমষ্টি হিচাপে গঢ় দিব লাগিব। ইয়াতে বহুকেইগৰাকী প্ৰভাৱশালী হেভিৱেট প্ৰাৰ্থী আছে, টক্কৰ কেনেকুৱা হ'ব? চাওক, হেভিৱেটৰ সংজ্ঞাটো কি এইটো মই বুজি পোৱা নাই। হেভিৱেটটো যদি পইচা দি বাচে বা কিবা কৰে, আপোনালোকে যদি এইটো মানে পইচাৱালাবিলাক হেভিৱেট বুলি কয়, ভাৰতত বহুত পইচাৱালা মানুহ আছে, কিন্তু ভাৰতৰ নিৰ্বাচনৰ সৌন্দৰ্যটো এইটো, ইয়াত ৰাইজে যেতিয়া সিদ্ধান্ত লয় টকা পইচা একো এইবিলাক নাচায়। ৰাইজৰ বহুত ইছ্যু থাকে, নিজৰ মান সন্মানৰ কথা থাকে, নিজৰ অস্তিত্বৰ কথা থাকে। আজিলৈকে ভাৰতৰ যিটো আমাৰ ইলেকশ্যন হৈ আহিছে, ইয়াত টকা পইচা ইমান কাম দিয়া নাই। নহ'লে সদায় মানে কোনোবা আম্বানী বা কোনোবা তেনেকুৱা মানুহবিলাকে গোটেই ভাৰতবৰ্ষখন দখল কৰি ল'লেহেঁতেন। গতিকে দতমা সমষ্টি স্বাভিমানৰ সমষ্টি, এই সমষ্টিটো উদ্ধাৰ কৰি ইয়াৰ উন্নয়ন কৰিব লাগিব। 17 বছৰত BPF এই সমষ্টিটো কাণ খাৰ নিদিলে, এইবাৰো ইহঁতৰ MCLA জিকিলে একো কাম নকৰিলে। সেইকাৰণে দতমা সমষ্টিটো উদ্ধাৰ কৰি ইয়াত গাঁৱে ভূঞে জাতি জনগোষ্ঠী সকলোকে আগুৱাই নিয়াৰ কাৰণে UPPL দলে মোক প্ৰাৰ্থিত দিছে। আমি একেলগে এই নিৰ্বাচন খেলিম। ইয়াত বহুত আমাৰ নেতাসকল আছে, এই নেতাসকলে বহুত বছৰৰ পৰা কাম কৰি আছে। আমি একেলগে দতমা উদ্ধাৰৰ অভিযানত নামিম আৰু দতমাটো অহা 5 বছৰত 40টা সমষ্টিৰ ভিতৰত 19টা সমষ্টি হিচাপে গঢ় দিয়াৰ কাৰণে কাম কৰিম। মই জাতীয় সংগঠনত আছিলোঁ, গতিকে ভাল যিকোনো কামতে শুভ কামত কাম কৰিবলৈ আগতে আমি ইয়াতে আহোঁ। মই মাত্ৰ নহয়, বহুতে আহে, যোনে জাতীয় চেণ্টিমেণ্ট নাই সি নাহিবও পাৰে। তো সেইকাৰণে আজি আমি চবেই আশীৰ্বাদ লৈছোঁ যে অহা নিৰ্বাচনটো শান্তিপূৰ্ণ হওক আৰু আমাৰ যিটো এজেণ্ডা সেইটো সম্পূৰ্ণ কৰাত সহায় কৰক।